জনাইছোঁ আটাইকে ডিএনকে ব্লগলৈ। আজি এটা মই ব্যতিক্ৰম ভিডিঅ' কৰিবলৈ এই ভিডিঅ'টোলৈ আহিছোঁ। হঠাতে গুৱাহাটী মহানগৰীত প্ৰায় 2টাৰ পিছত 2:30 বজাৰ পৰা গুৱাহাটী মহানগৰীত হঠাৎ এজাক ধোঁৱা, যিটো ধূলিৰে ভৰা এজাক ধোঁৱা মানে বতাহ আহি গ'ল আৰু সেই বতাহটো সম্পূৰ্ণ প্ৰকৃতিটোৱে বেলেগ কৰি পেলালে। যেন পিছফালে দেখিছে নহয় সেইসমূহ পিছফালে যেন এনেকুৱা ঘন কুঁৱলী যেন ঢাকি পেলাইছে এনেকুৱা লাগিছে, নহয় জানো? কিন্তু প্ৰকৃততে দৰাচলতে সেইবোৰ নহয়। এতিয়াও ইয়াতে ধূলিৰে মানে সম্পূৰ্ণ চলি আছে, ধোঁৱা চলি আছে, এই বতাহ আহি আছে, দেখিছে নহয় গছৰ লৰি আছে। গতিকে নাজানো প্ৰকৃতিয়ে কেনেকুৱা ধৰণৰ ৰূপ ল'বলৈ লৈছে। হঠাতে বায়ু প্ৰদূষণ বুলি ক'লে ভুল নহয়, বায়ু প্ৰদূষণৰ এটা মানে এই দেখিবলৈ পোৱা গৈছে। গতিকে আমি সচৰাচৰ দেখিছিলোঁ ভাৰতৰ আগশাৰীৰ কিছুমান ৰাজ্যত যেনেকৈ দিল্লীত সঘনাই বায়ু প্ৰদূষণ হৈ থাকে, কিন্তু আমাৰ এই গুৱাহাটী মহানগৰখনত এনেকুৱা বায়ু প্ৰদূষণৰ পৰিস্থিতি আজি আমি আমাৰ চকুৰ আগত আমি দেখিলোঁ। গতিকে চাওক, মই দেখাই দিছোঁ সম্পূৰ্ণ দেখিবলৈ কিবা বেলেগ ধৰণৰ হেৰি হৈ গৈছে। মানে গুৱাহাটীখন এই ধূলিৰে আৱৰি ধৰিছে, টোটেলি ধূলিৰে আৱৰি ধৰিছে।